নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আমি কামৰ জেগাতে আছোঁ, কাটিঙৰ কাম কৰি আছোঁ। এতিয়া আমি ফৰ্মুলা বৰ্ড হয় বাথৰুমৰ, দেখিছেনে কেনেকৈ কাটিংবোৰ কৰি আছোঁ। প্ৰতিটো ৰুমতে কাটিং আছে, ফুল কনচিল হ'ব। এখন টিভি বৰ্ড, এইটো ইয়াতে AC আছে, ওপৰত 2 মডুলাৰ বৰ্ড আছে, তলত 6 মডুলাৰ বৰ্ড আছে, মেইন বৰ্ড এইফালে 12 মডুলাৰ আছে। দেখিছেনে আপোনালোকে? ধুনীয়াকৈ আমি এনেকৈ কাটিংটো কৰিছোঁ। বৰ্ডবোৰ ফিটিং কৰা নাই বাৰু, সেইটো ফেনৰ পইণ্টটো কাটিছোঁ, জেবক্স ধুনীয়া কাটিং কৰি লৈছোঁ। তাৰপিছত আমি নেক্সট ভাঙিব আমি ষ্টাৰ্ট কৰিম। আগবেলাটো আমি কাটি লৈছোঁ, কেনেকৈ কাটিছোঁ বোলে কাটিঙৰ কাম কৰি আছে। ধূলি কিমান হৈছে দেখিছেনে? আমি কাটিংবোৰ এনেকৈ কৰি গৈ আছোঁ। এই দুটা ৰুম, ইয়াতে ফেনৰ পইণ্টটো কাটি আছে, জেবক্সো কাটি আছে, আৰু ইফালে 3 মডুলাৰ আছে, 6 মডুলাৰ আছে, 12 মডুলাৰ আছে, 4 মডুলাৰ আছে। পুটিনৰ কাম অলৰেডি আধা হৈ গৈছে বাৰু, আমাৰ কাটিঙৰ কামটোৰ কাৰণে ৰখি আছে। তলত ফুট লেম্প আছে, এইটো মেইন বৰ্ড। ধুনীয়াকৈ আমি কাটিং